হেল্ল' বন্ধুসকল, আজি পালেং পনীৰ বনাম। আৰু এটা কথা, আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। মই নথৈ আনন্দিত হৈছোঁ। আৰু সম্পূৰ্ণ চাব ভিডিঅ'টোত ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব। এইটি মোৰ মৰমৰ ভাইটি দেই, তাৰ দ্বাৰাই কামটো কৰাই আছোঁ। পালেংখিনি ধুনীয়াকৈ ধুই এতিয়া গৰম পানীত 10-15 মিনিটমান তিয়াই থওঁ। নিমখ অলপ দি দিছোঁ। পানীখিনি ভালকৈ ধুব লাগে। আকৌ 10-15 মিনিটমান তিয়াই ল'ব লাগে। গৰম পানীত গৈছোঁ, গৰম পানীত দিয়াৰ পাছতে 10 মিনিটমান অলপ ভিজাব লাগিব, হৈ যাব। মোৰ ভিডিঅ'টো চাই কেনে পালে ক'ব, কমেণ্ট কৰিব, জৰুৰী কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰি দিব। মোৰ নেক্সট ভিডিঅ'খিনি পাই থাকিব।